Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালেই আছে মোৰ এটা 3 মিনিটৰ ভিডিঅ লৈ আপোনালোক সকলোকে বহুত দিনৰ পাছত পুনৰবাৰ স্বাগতম জনাইছো 3 মিনিট বুলি এটো কাৰণে কৈছো আজিকালি শৰ্টস বিলাক 3 মিনিট দিব পাৰে নেকি মই হেৰিনাহে গম পাইছো হেতু কাৰণে ভাবিলো 3 মিনিটৰে এটা ভিডিঅ বনাই চাও আজি বুলি বহুত দিন হৈ গল একো ভিডিঅ মই বনাই থকা নাই আৰু এনেই মানে পাহৰি যোৱা হয় আৰু মধুস্মিতা বা যেতিয়া একেলগত থকা হয় মই তেতিয়া বেছিকৈ মানে ভিডিঅ কৰিবলৈ পাহৰি যাওঁ তথাপিও আজি ঘপককে মনত পেলাই ভিডিঅ এটা বনাও বুলি ভাবিলো এফালে আমাৰ দুই পোৱালি ৰাতিপুৱাই ককাইক আৰু ভনীয়েক আমাৰ বেটি এতিয়া 5 মাহ হুমাবই 8 জুন তাৰিখে কেতিয়ানো সময়বোৰ গৈছে গমে নাপাইছো কালি পৰখি হস্পিটেলৰ পৰা আহাই মনত আছে পিছবেলা সময়ত বৰষুণ দি আছে পিছবেলা বুলি নহয় দিয়ে আছে বাৰু একেদিন হেতু কাৰণে কি খাও কি নাখাও কে দুইজনী ভাবি মেলি মই কলো ৰুটি আৰু আলু পিটিকা খাও বলা তেনেকে বুলি কথা পাতিলো পাতি মেলি পাকঘৰলে গলো কেতিয়াবা ৰুটি আৰু আলু পিটিকা এনেকৈ সিম্পল কে খায়ে ভাল লাগে শুকান ৰুটিৰ লগত এফালে মই আলুখিনি বইল কৰিলো বইল কৰি মেলি মিহিমিহিকে পিয়াজ কাটিছো বিজলিকা দি দিছো হাতে মিক্স কৰিবলৈ ভয় লাগে আৰু হে মিক্স কৰা যতনটো নাই যেহেতু হেতু কাৰণে এনেকে ঘৰুৱা উপায়ে মিক্স কৰিবলগীয়া হৈছে তাৰ পিছতে অকনমানজনীকো চুই থকা হয় হেতু কাৰণে জলকীয়া চুবলে অলপ ভয় লাগে এফালে মধুস্মিতা বাই আটা মঠি লৈছে ৰুটি বনাবৰ কাৰণে ময়ো আটা মঠো কিন্তু তাই মঠিলে অলপ বেছি কোমল হয় হেতু কাৰণে বাকিখিনি মই কৰি দিলো অলপ লাষ্টৰখিনি অলপ বেছি কোমল কৰিবলৈ যেতিয়া মানে অলপ মঠি দিব লাগে হেয়া কৰিলো লাডু কৰি লৈছো সবলে হোৱাকে তিনটা হোৱাকে কৰি লৈছো আকৌ ৰাতি ভাত খাবলৈ হ'বই ৰুটি খালে এনে বহুত দেৰিলৈকে ভোক নালাগে হেতু কাৰণে কমকে খালে মানে হৈ যায় আৰু বেছিকে খাই ললে ৰাতি ভাতে খাব নোৱাৰিম তাৰ পিছত এফালে বনাবলে মই যোগাৰ কৰি ললো শুকান ৰুটি বনাইছো তেল দিয়া নহয় এফালে আমাৰ খাবলে হৈ গল শুকান ৰুটি এফালে লগত লৈ লৈছো আচাৰ আৰু লগত আছে আমাৰ লাল চাহ একাপ খাই লৈছো গুটেই গিটাই বহি মেলি আৰু দিনটো কেনেকে যায় গমে নাপাও ৰাতিপুৱা হৈ উঠি চাহকন খাওহে তাৰ পিছতে আকৌ ভাতত লাগিবলে হয় ভাত পানী খাই মেলি গা পা ধুই আজৰি হৈ অকনমান বিছনাত পৰো তাৰ পিছতে আকৌ ৰাতিৰ সাজ বনাবৰ কাৰণে হয় মানে বেক টু বেক খাই থকা নিচিনা লাগে কেতিয়াবা আমাৰ ইটো পিছত হিটো এনো আকৌ দিনত খোৱাখিনি আছে তাৰ পিছত এফালে আমি দুজনীয়ে বহি লৈছো একেলগে আমাৰ বাপেকি পোৱালিক হাতত লৈ খাই আছে আজিকালি বাপেকৰ লগত বেছিকে থকা হৈছে মোৰ লগত অলপ মান আমনি কৰে এফালে আমাৰ নিবিৰ বেটা দাঁতগিটি উলিয়াই হাঁহি দিছে খাই মেলি আমি ভাবিলো কিবা এটা চাও টিভিতে সিনেমা বা কিবা সিৰিজ এখন হলো লগাও বুলি তাৰ পিছত দেখিলো ক্ৰিমিনেল জাস্টিস দি আছিলে তাকে আমি গুটেকিটা বহি লৈ চালো তিনটা সিৰিজ দিছেহে এতিয়ালৈকে এনেকে হলে ভাল নালাগে গুটেখিনি একেলগত চাব পালে ভাল লাগে আৰু সো আজিলৈ ইমানেই আকৌ লগ পাম নতুন এটা ভিডিঅ' হৈতে